হাই ফ্ৰেণ্ডছ, আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। আৰু এয়া মোৰ মাহী আৰু মহা, আৰু এয়া হৈছে মাহীহঁতৰ ওচৰৰে হয় কৰিস্মিতা আৰু মনীষা, আৰু এয়া মিষ্টাৰ আৰু বাবু আগত বহিছে। আৰু এয়া আমাৰ লগত আহিল আৰু মহাৰে ফ্ৰেণ্ড হয়, একেলগে আমি গৈ আছোঁ মাজুলীত। और ये हम हैं और ये हमारी कार है और हम জয় কৰিয়ে মানে অকণমান ধেমালি কৰিলোঁ, বেয়া নাপাব। আৰু আমি গৈ গৈ দক্ষিণপাট সত্ৰ পাম আৰু অকণমান লাগিব, মানে এখেতসকলক সুধিলোঁ, এখেতসকলে ৰাস্তাটো দেখাই দিলে, যিহেতুকে আমি ফাৰ্ষ্ট টাইম গৈছোঁ তালৈ সেইবাবে। আৰু এয়া দেখাইছে ইফাললৈ যাব লাগিব, আৰু এখেতসকল আহিছিলে মানে দক্ষিণপাট সত্ৰ চাবলৈ আহিছিলে মানে। আৰু আমি আহি পাই গ'লোঁ, আৰু এতিয়া আপোনালোক দেখাই আছোঁ কি আছে সত্ৰৰ ভিতৰত। আৰু মই ফাৰ্ষ্ট টাইম আহিছোঁ মাজুলীলৈ, আৰু ভাল লাগিছে আহি পেলাই, এয়া গোটেইকেইটা। আৰু এতিয়া আমি গৈ আছোঁ ভিতৰলৈ। এয়া হ'ল পুখুৰীটো, মানে সত্ৰৰে হয়, আৰু এইখন হৈছে সত্ৰখন, মানে নামঘৰটো এইখিনিতে আছে। আৰু হৰিণ আছে, আপোনালোকক দেখাই আছোঁ। এয়া শহাপহু, আৰু ইয়াতে আছে হৰিণ, 3টা হৰিণ আছে ইয়াতে। আৰু এয়া 3টা হৰিণা আছিলে বুলি যে কৈছিলোঁ, এই 3টা হৰিণা। আৰু ইয়াতে মানে হৰিণা একচুৱেলি নহয়, পহু বুলি কৈছে, কিন্তু মই তেনেকৈ চিনি নাপাওঁ। আৰু হৰিণা পহু মই হৰিণ বুলিয়ে জানিলোঁ। আৰু এইটো নামঘৰটো, মেইন নামঘৰটো, ইয়াতে মানে এতিয়া মানে পূজা মানে কি নাম ধৰি আছে আৰু ভকতসকলে। আৰু আমি অকণমান আগলৈ গৈ তাত কৃষ্ণৰ লগৰীয়াসকল গোটেই এইবিলাকৰে মূৰ্তি আছে, সেইখিনিলৈ আপোনালোকক লৈ গৈছোঁ। আৰু এইটোৱে হৈছে মই যিটো মন্দিৰৰ কথা কৈছিলোঁ, মানে কৃষ্ণৰ মূৰ্তিবিলাক আছে বুলি কৈছিলোঁ, এইটোৱে হৈছে সেইটো।